খাহী মাংস আৰু পৰঠা বনাইছোঁ তাৰে অকণমান ভিডিঅ' এটা আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ আৰু মই মুনুৱে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু চাই থাকিবচোন কেনেকৈ ৰান্ধিছোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া তৰকাৰীখন কি সুন্দৰকৈ উতলি আছে দেখিছে নহয় আৰু এয়া পৰঠা আৰু এই মাংসটো মোৰ পূৰা হৈ গৈছে আৰু ইয়াতে এটা বিশেষ বস্তু দিছোঁ খাহী মাংস ওলকবি আৰু আলু এনেকৈ লৈ লৈছোঁ আৰু এয়া মই মছলাখিনি ভাজি লৈছোঁ ইয়াতে কি দেখুৱাইছোঁ দেখুৱাই দিওঁ পিঁয়াজ লৈছোঁ আৰু এইখিনি পিঁয়াজ দি দিছোঁ কেৰাহী এখনত আৰু মছলাখিনিত মই শুকান জলকীয়া কেইটামান আদা নহৰু জিৰা জালুক পিচি লৈছোঁ জোখমতে দিয়ে 2 চামুচ 1 চামুচ এনেকৈ আৰু জালুকটো দিছোঁ আৰু এইখিনি মাংসখিনি এতিয়া মই পিঁয়াজখিনি ইমানখিনিমান হওঁতে মাংসখিনি ভাজি দিম আৰু বটি থোৱা মছলাখিনি মই দি দিছোঁ এয়া মাংসখিনি এতিয়া অকণমান মছলাখিনি ভাজি লৈ পেলাই মাংসখিনি দি দিম আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈ মই মছলাখিনি ভাজি থাকিম তাৰপিছত এয়া মই মছলাখিনি হালধিটো দি দিছোঁ আৰু খুবেই বতৰটো বেয়া সেই গতিকে এনেকৈ ৰান্ধি খাওঁ বুলি ভাবিছোঁ সেইকাৰণে এনেকৈ ৰান্ধিলোঁ আৰু তাকে অকণমান দেখুৱাইছোঁ বিশেষ একো নাই তেনেকুৱা দেখুৱাবলগীয়া আৰু সদায়নো মাছ মাংস ৰন্ধাই দি থাকোঁ সেইবুলি ভিডিঅ'টো নোচোৱাকৈ নাথাকিব সকলোকে কৈছোঁ আৰু এয়া দেখিছে নহয় এনেকৈ ৰান্ধিছোঁ আলু আৰু হেৰিটো দি আৰু অকণমান সময় ভাজি থাকিম মই মছলাখিনি একেবাৰে এটা জোখলৈকে ভাজিম খুবছে 15 মিনিটমান ভাজি থাকিম তাৰপিছত লাগি গ'লে যদি ধৰি কৰি যায় তেতিয়া মই গৰম পানী অকণ দিম আৰু নলগালৈকে যেতিয়ালৈকে তেলটো নোলায় তেতিয়ালৈকে মই ভাজি থাকিম এনেকৈ ভাজি আছোঁ আৰু ভিডিঅ'টো চাই থাকিব ভাজি হোৱাৰ পিছত মই কিন্তু পানী অকণমান দিম আৰু ওলকবিখিনি নিসিজালৈকে আৰু মাংসখিনি সেয়া তেলটো ওলাই গৈছে মই এতিয়া পানীটো দিম মই গৰম পানী দিম তেতিয়া সোনকালে উতলো আহে আৰু খাবলৈকো ভাল হয় আৰু পানী দি দিছোঁ দি অকণমান মই ভালকৈ অকণমান লৰাই ল'ম তাৰপিছত আপোনাক দেখুৱাই আছোঁ তৰকাৰীখন কেনেকুৱা হয় আৰু এই মই যে কৈছোঁ কেইটামান শুকান জলকীয়া দিছোঁ 6-7টামান তাৰে কি ধুনীয়া ৰং আহিছে দেখিছে নহয় আৰু অন্য ৰং নিদিলেও হয় কিন্তু আৰু ইয়াতকৈ বেছি যদি ৰং বা কিবা দিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু পিচি খোৱা মছলাটো বহুত ধুনীয়া সোৱাদ হয় আপোনালোকে তেনেকৈ খাবচোন জলকীয়াটো পিচি দিব তেতিয়া বহুত ধুনীয়া হয় আৰু ক্ষতিকাৰকো নহয় বহুত ধুনীয়া হয় আৰু পিচি থোৱা মছলাখিনিতকৈ যে আপোনালোকে অকণ পিচি ল'বচোন গোটা মছলাবিলাক আনি ঘৰতে মই তেনেকৈ ব্যৱহাৰ কৰোঁ আৰু সকলো বস্তু সোৱাদটোও বাঢ়ি যায় তেনেকৈ আৰু মই যে দিছিলোঁ শুকান জলকীয়া কেইটাই কি ধুনীয়া ৰং কৰিছে চাওকচোন আৰু ইয়াতকৈতো আৰু বেলেগ ৰং নালাগেই এইখিনিয়ে বহুত ধুনীয়া ৰংটো হৈ গৈছে দেখিছে এয়া আৰু মোৰ তৰকাৰীখন হৈ গৈছে আৰু এতিয়া মই চাওক মই এখন কাঁহীত ওলোৱাই থৈছোঁ এয়া পৰঠা আৰু খাহী মাংস ওলকবি কি ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো চাই ভাল পালে লাইক কৰক